বিকিদা তোৰ কাৰণে বস্তু এটা আনিছোঁ কি দেখুৱাই আছোঁ এই ঠাণ্ডা নাখাওঁ মোক এই ডিঙিটো ঠাণ্ডা নহয় অ' মিলাই আনিছে অ' ঈশ্বৰ বাচ্চাটো এইটো আধা ঠাণ্ডা এটা কোৱাটাৰ দেহি ইমান মৰম নে মোলে তোৰ মাৰি দে বৌ ক'ত আছে বৌ পাকঘৰত আছে গম পাব নেকি গম পুদিন হাঁহ আনিছ নহয় আছে এতিয়া নালাগে খাই পেলাই মাৰি দিম ইমান মৰম তোলে নহয় আমিতো বাহিৰত পুৰা একদম হাফে ফুলে মাৰিয়ে থাকোঁ তইতো খাবলৈ নাপাওঁ ন মানে আজি পুৰা একদম মিলাই একদম বাৰু হওক দে চানা আনিছ নাই চানাটো থাকি গ'ল নহয় মই মানে এইটো সুদাই খালে বুক বুককৈ লাগে কিবা বমি বমি অহা নিচিনা লাগে মানে সুদাই ঘটককৈ মাৰি দিব নোৱাৰোঁ কি কৰা যাব এতিয়া চানা কিবা এটা হ'লে ভাল আছিলে আনি থোৱা আছে বাৰু পাকঘৰত হে মই ব্যৱস্থা এটা কৰি আছোঁ ৰ দিয়া আকৌ তই চানা খাৱ নাখাওঁ খাওঁ অঁ খাওঁ তোৰো যে কাম আৰু এই ৰাতিখন চাচোন এতিয়া উপায়ো নাই চানা খাবলৈ মন গ'লে আকৌ মই চানাটো ৰাতি নাখাবি গেছ উঠে নহয় চানা খালে বাৰু হ'ব দে মই আনি আছোঁ দেই ঐ আহি চানা খাই শুনিছ না গম পালে বেয়া অভ্যাস ৰাতি ৰাতি চানা খোৱাটো ভাল কথা নহয়তো অৰা এই চানা এখন খাই বোলে তুমি কি চানা খোৱা এই মই খকে ধৰা যে সেইকাৰণে মানে অলপ এনেই কি যে হ'ব মানে দাদা আনি আছো ৰ'বা এইটো কিয় এই ঠাণ্ডা বটল বিকিনে খাই যে আপুনি আৰু নাখায় চৰ্দি লাগে আপোনাৰ কোনে কৈছে এই গৰমখনত ঠাণ্ডা নাখায় এই নহয় আপুনি এই তেৰিকা বৌ আৰে চৰ্দি আপোনাৰ এইবিলাক আৰু কি এনে খোলা খুলি কৰি আছে এইটো গৰম হৈ যায় বৌ ন আপুনি বুজা নাই কথাটো গম পাইছেনে নহয় চাম আদা হোৱা বৌ এই নহয় বৌ কেনেকুৱা লাগিছে খাইটো তাকে বেয়া লাগিছে আপুনি ভাল নাপায় খাই নাই ভাল লাগিছে মই খাম কাম মতো কৰি মই কি কৰিলোঁ নিজে লৈ খাইছে বটলটো লুকুৱাই থ'ব নোৱাৰিলি হ'ব দে খাইছে যেতিয়া খাওঁতে আৰু গোটেই কোৱাটা তুমি খাই পেলাব এজনী যাবই নেকি বাৰু কৃষ্ণ কাৰোবালৈ ফোন এটাকে কৰি দিওঁ নেকি কৰিলে নেকি মদ খালে মানুহ মই কি কৰা যায় এতিয়া সেইটোৱে ভাবিছোঁ 108 এখন মাতি দিওঁ নেকি এই ডক্টৰক কি বুলি ক'ম বোলে মোক ঘৈণীয়ে মাল খালে কি লাগিব বেয়া কথা হ'ব বোলো ওচৰলৈ গৈ চাওঁগৈ ৰ ওচৰলৈ গৈ চাওঁগৈ জেচিবি জেচিবি বৌ এইটো ক'ৰপৰা আনিছিলি ঠাণ্ডাটো ক'ৰ পৰা আনিছিলি ৱাইন নামটো কৈ দে ক'ৰপৰা আনিছিলি ঠাণ্ডাটো কৰোণা আৰু দুটা লৈ আহ আনিছনে